বন্ধুসকল, আজি বহুত চোকা ৰ'দ দিছে, চাওক দেখিছে। তথাপিতো মই আপোনালোকৰ কাৰণে এতিয়া এটি ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আজি এই ভিডিঅ'টিৰ মাজত মই আপোনালোকক এটি সৰু কথা ক'ম। সৰু কথা বুলি আপোনালোকে ইয়াক ইগনোৰ নকৰিব। আজি মই আপোনালোকক যিটো সৰু কথা ক'বলৈ গৈছোঁ, হয়তো এই সৰু কথাটোৱে আপোনাৰ জীৱনত কেতিয়াবা হয়তো কামত আহিব পাৰে। সেইটো কাৰণে কথাটো মন দি শুনিব। কথাটো হ'ল এনেকুৱা ধৰণৰ, আপুনি আনক সলনি কৰিবলৈ যোৱাৰ আগত প্ৰথমতে নিজক সলনি কৰি লওক। আপুনি আনক সলনি কৰিবলৈ যোৱাৰ আগত নিজকে প্ৰথমতে সলনি কৰাৰ প্ৰয়োজন এইটো কাৰণে আছে, যেতিয়া আপুনি কাৰোবাক কিবা এটা কামত সলনি কৰিবলৈ যাব, তেওঁ যদি আপোনাক এনেকৈ কয়, মোক সলনি কৰিবলৈ অহাৰ আগত আপুনি নিজকে সলনি কৰি লওক, তেনেকৈ যদি আপোনাক কয়, তেতিয়া আপুনি সেই মানুহজনক কি উত্তৰ দিব? তেতিয়াতো আপোনাৰ মুখত একো কথা ক'বলৈ নাথাকিবই। আপুনি কি বুলি ক'ব? আপুনি মুখ ঠেকেচা খাই আহিব লগা হ'ব। সেইটো কাৰণে আনক সলনি কৰিবলৈ যোৱাৰ আগত নিজকে সলনি কৰাটো খুবেই প্ৰয়োজন আছে। কথাষাৰ ভাবোঁ আপোনালোকে বুজি পাইছে। এতিয়া কওকচোন বাৰু, কথাষাৰ সৰু আছিল কিন্তু গুৰুত্বপূৰ্ণ আছিল নে নাই? যদি আপোনালোকে আজি এই ভিডিঅ'টি কথাখিনি ভাল বুলি ভাবিছে, দৰকাৰী বুলি ভাবিছে, নিশ্চয় কমেণ্ট কৰি কিবা নাই কিবা এটা আপোনালোকৰ মতামত আগবঢ়াব। ধন্যবাদ।